নমস্কাৰ, সকলোকে সম্ভাষণ জনাই এই খণ্ডৰ পৰা আৰম্ভ কৰিছোঁ এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেবেন্দ্ৰ নাথ আচাৰ্যদেৱৰ ইতিহাসৰ পটভূমিত ৰচিত উপন্যাস জংগম। এয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সৈন্যই ম্যানমাৰ অধিকাৰ কৰোঁতে তাত থকা এচাম ভাৰতীয়ই অসমলৈ কৰা যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনীৰ বৰ্ণনা। যুদ্ধৰ সেই সময়তে ব্ৰহ্মদেশৰ বৰ্তমান ম্যানমাৰৰ এখন গাঁৱত থকা এটা অসমীয়া মূলৰ কৃষক পৰিয়ালৰ জীৱন বৃত্তান্ত গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। মাত্ৰ ৪৪ বছৰীয়া চুটি জীৱন পৰিক্ৰমাতে সাহিত্যিকগৰাকীয়ে অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াই গ'ল কালজয়ী সৃষ্টি। ১৯৮৩ চনত প্ৰকাশিত আৰু ১৯৮৪ চনত সাহিত্য একাডেমী বঁটা লাভ কৰা এয়া দেবেন্দ্ৰ নাথ আচাৰ্যদেৱৰ অন্তিমখন ইতিহাসমূলক উপন্যাস জংগম। মানকু অসংখ্য ওখ চাপৰ টিলাৰে ভৰা খলা বোমা অকণমানি গাঁওখন আৰাকান য়মা পাহাৰৰ পৰা দেখিবলৈ বৰ ধুনীয়া, যেন ৰ'দ কাচলিত মেলি থোৱা ৰঙচুৱা বুটা বজা এখন সেউজীয়া ৰিহা বতাহত ঢৌ খেলি আছে। চাপৰ টিলাবোৰৰ ঢালুৱে ঢালুৱে খেতিৰ পথাৰ, মাজত সৰু সৰু জুপুৰিৰে ভৰা এচুৱা সমতল। অকোৱা পকোৱা লাহি বাটটো গাঁওখনৰ মাজেৰে কেৰমেৰাই গৈ ওচৰৰে মিটুকান গাঁৱৰ শিল দিয়া ৰাজ আলিটোৰে লগ লাগি ইৰাৱতীৰ পাৰে পাৰে গৈ মান্দালয়ত ওলাইছেগৈ। একুৰি ঘৰ মানুহৰ গাঁও। মানকু আচলতে এটা চুবুৰীহে, দুখীয়া খেতিয়ক শ্ৰমিকৰ গাঁও। মূৰৰ ঘাম মাটিত পেলাই ধনী মহাজনৰ আধি মাটিত খেতি কৰি ছমাহ পেটে ভাতে খাই বাকী ছমাহ অৰ্ধাহাৰে অনাহাৰে কটোৱা বাৰ্মান আৰু ভাৰতীয় খেতিয়ক দিনমজুৰৰ এখন নিচলা উপনিৱেশ। ব্ৰহ্মদেশৰ সুজলা সুফলা মাটিত খেতি কৰি ৰজাঘৰৰ সম্পদ বঢ়াবলৈ ভাৰতীয় খেতিয়কবোৰ ব্ৰিটিছ ৰজাই আমদানি কৰা। এইবোৰ সুতখোৰ চেত্তিয়াৰ নহয়, নিৰীহ পৰিশ্ৰমী কৃষক। বাৰ্মান পৰিয়ালকেইটা হ'ল এসময়ৰ জমিদাৰ, ৰোপিত মাটিবোৰৰ পুৰণা গৰাকী। জুৱা খেল, নাচ গান, পাৰ্টি মজলিচ কৰি আৰু মহা আড়ম্বৰেৰে ৰাইজক ভোজ ভাত খুৱাই নাম যশ আৰ্জিবলৈ ভাৰতীয় চেত্তিয়াৰৰ পৰা ৰোপিত মাটি আৰু ফচল বন্ধকত দি চক্ৰবৃদ্ধি হাৰৰ সুতত ধন ধাৰ কৰি মাটি ভেটি হেৰুৱাই বাটৰ ভিকহু হোৱা জমিদাৰ। পথাৰ সমাৰ খেতি বাতিৰ ভাৰ ভাৰতীয় দিনমজুৰৰ হাতত সোধাই দি আমোদ প্ৰমোদ আৰু জুৱা খেলত মত্ত হৈ টেটুলৈকে ধাৰত পোত খাই মাটি ভেটি বেচি দি আকৌ সেই মাটিতে আধি খেতি কৰি ঘৰে ঘৰুৱাহে এসাঁজ খাই দুসাঁজ লঘোণে থাকিবলগীয়া হোৱাত ভাগ্যক ধীয়াই থকা কিছুমান অসহায় মানুহ, লেলাই ধেন্দাই জীৱনৰ দুৰ্বহ ভাৰ বৈ নিয়া এদল মূক পশুৰ দৰে। সপোনৰ আড়ম্বৰৰ মাজতে হঠাৎ সাৰ পাই নিঃস্ব হোৱাৰ বেদনাত চকুপানী টুকি আঙুলি মূৰত জীয়াই থকাৰ দিন গনা এদল অপৰিচিত, অস্বীকৃত অথচ অপৰিহাৰ্য সাধাৰণ মানুহ, সমাজৰ তলিৰ এচাম চকুৰে মনিব নোৱাৰা বাসিন্দা, জীৱন সংগ্ৰামত হাৰি দৰিদ্ৰৰ লাজ ঢাকিবলৈ আত্মগোপন কৰি থকা এজাক পলৰীয়া সৈনিক।